भार्वस्त्री राष्ट्रमूल्य रक्षक दिल्ली सिंहासनस्थ प्रखर हिंदू सम्राट राजाधिराज महाराज पृथ्वीराज आ रहे हैं। हेलो फ्रेंड्स मैं आकाश पेगुर और आपनलोक स्वागतम जनाइছো আপোনাৰ এইটো চেনেল আসামিজ মিডিয়ালৈ। বন্ধুসকল ভাৰতৰ বীৰ যোদ্ধা আৰু হিন্দু হৃদয় সম্ৰাট ৰজা পৃথিৱীৰাজ চৌহানক লৈ নিৰ্মিত ছবি য'ত পৃথিৱীৰাজ চৌহানৰ চৰিত্ৰটো অভিনয় কৰা দেখা পাব ভাৰতৰ আটাইতকৈ ডাঙৰ সুপাৰষ্টাৰ অক্ষয় কুমাৰ। বন্ধুসকল এই সিনেমাখনৰ লগত জড়িত এটা ভাল খবৰ আহি পৰিছে যি শুনি অক্ষয় কুমাৰৰ অনুৰাগীয়ে আনন্দত মতলীয়া হৈ পৰিব। বলক বন্ধুসকল জানি লওঁ এই খবৰটোনো কি। কিন্তু তাৰ আগতে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক। যদি আপুনিও বীৰ যোদ্ধা পৃথিৱীৰাজৰ ওপৰত নিৰ্মিত কৰি থকা এই ছবিখনৰ কাৰণে অতি আগ্ৰহেৰে বাট চাই আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধুসকল ইয়াছ ৰাজে নিৰ্মাণ কৰি থকা পৃথিৱীৰাজ হৈছে সুপাৰষ্টাৰ অক্ষয় কুমাৰৰ প্ৰথম হিষ্টৰিকেল যুদ্ধৰ ছবি য'ত নেকি ভাৰতৰ বীৰ যোদ্ধা আৰু হিন্দু হৃদয় সম্ৰাট মহাৰাজ পৃথিৱীৰাজৰ জীৱনৰ ওপৰত আধাৰিত ছবি হয় য'ত সুপাৰষ্টাৰ অক্ষয় কুমাৰে পৃথিৱীৰাজৰ চৰিত্ৰত অভিনয় কৰিব। বন্ধুসকল আপোনালোকে জানেনে এই ছবিখনৰ চৰ্চা বহু দিনৰ আগৰ পৰাই চলি আছিল কিন্তু 9 ছেপ্টেম্বৰত সুপাৰষ্টাৰ অক্ষয় কুমাৰৰ জন্মৰ তাৰিখত এই ছবিখনৰ অফিচিয়েল এনাউন্সমেণ্ট কৰাৰ লগতে মোচন পোষ্টাৰ ৰিলিজ কৰিছিল। বন্ধুসকল আপোনালোক সকলোৱে ৰজা পৃথিৱীৰাজৰ হিষ্ট্ৰী জানেই চাগে য'ত তেখেতে মহম্মদ গৰীক যুদ্ধত বহুতবাৰ হৰুৱাৰ পিছতো জিন্দা এৰি দিছিলগৈ। পাছত সেইজন মহম্মদ গৰীয়ে মহাৰাজ পৃথিৱীৰাজক ধকা দি মাৰি পেলাইছিল। বন্ধুসকল আপোনালোক সকলোৱে এতিয়া জানিছেই পৃথিৱীৰাজৰ এই পৃথিৱীৰাজৰ চৰিত্ৰটোত সুপাৰষ্টাৰ অক্ষয় কুমাৰে অভিনয় কৰিছে বুলি। কিন্তু মহম্মদ গৰীৰ চৰিত্ৰক লৈ বহুত চৰ্চা চলি আছিল যাক এতিয়া সম্পূৰ্ণৰূপে শেষ কৰা হৈছে। হয় বন্ধুসকল বলিউডৰ এনেকুৱা একমাত্ৰ এজন সুপাৰষ্টাৰ যাৰ নাম ছবিত হাঙুৰ খাই থাকিলেই চিনেমাখন বক্স অফিচত ছুপাৰহিট হয় আৰু কেইবাটাও ৰেকৰ্ড বনাই দিয়ে। যাৰ নাম হৈছে সুপাৰষ্টাৰ সঞ্জয় দত্ত য'ত নেকি এই মেগা বাজেটত নিৰ্মাণ ছবিখনত মহম্মদ গৰীৰ চৰিত্ৰত অভিনয় কৰিব। বন্ধুসকল আপোনালোকক জনাই দিছোঁ যে এই ছবিখনক ডাইৰেক্ট কৰিব চন্দ্ৰপ্ৰকাশ দ্বিবেদী আৰু এই ছবিখনক 200 কোটিৰো অধিক বাজেটত নিৰ্মাণ কৰা হৈছে। বন্ধুসকল এইখন ছবি যদি এনেকুৱা হয় তেন্তে হিট এণ্ড হিষ্ট্ৰীত প্ৰথম এনেকুৱা ছবি হ'ব যি নেকি 400ৰ পৰা 500 কোটিৰ ওপৰত উপাৰ্জন কৰিব আৰু সকলো ৰেকৰ্ড ভাঙি দিব পাৰে। এই ছবিখন ৰিলিজ কৰিবলৈ গৈ আছে দিৱালীৰ নিচিনা এটা ডাঙৰ সুযোগত মানে বন্ধুসকল এই ছবিখনে আৰামত 400ৰ পৰা 500 কোটি টকা উপাৰ্জন কৰিব পাৰিব আৰু বলিউডৰ এনেকুৱা এখন প্ৰথম ছবি হ'ব পাৰিব যি 400 কোটিৰো অধিক উপাৰ্জন কৰিব। তেনে বন্ধুসকল আপোনালোকে কি ভাবে ৰজা পৃথিৱীৰাজৰ ওপৰত নিৰ্মিত এই ছবিখনে 400 কোটি টকা উপাৰ্জন কৰিব পাৰিবনে নোৱাৰে? আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট কৰি জনাব আৰু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় হিন্দ জয় আই অসম।